কি খবৰ? আমি আজি যাবলৈ ওলাইছো বৰদুগুৰি গাঁৱলৈ কুকুৰ খোৱাৰ বংশাৱলী চাবলৈ। কেনে লাগে? যদি আজি ব্লগটো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Big fan bola amar kita. Kalau tak dikit dekat bom bawah asut. Rasta কিন্তু মানিব লাগিব দেই, মানিব লাগিব ৰাস্তা। আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়, প্ৰায় 2 কিলোমিটাৰ মান হ'ব। আমি চব জেগাত ফাংচন পাইছো। মানে সব ৰাস্তা 2 কিলোমিটাৰ লগত। এতিয়া লং ড্ৰাইভ আছে ন? লং ড্ৰাইভত ধৰে কৰিব পাৰো। 5 কিলোমিটাৰ। 5 নহয়। 5 কিলোমিটাৰ হয়। এই আছা, ধনীহেতে গৈ আছে। তুললা। তুললা। ইছৰি বাই ইছৰে। ফাইনেলি আমি আৰু বেছি দূৰ নহয়, অলপ দূৰ আছে, আমি জেগাটো পাই গ'লোহি। অলপ দূৰ পাই গ'লোহি। তাৰপিছত আপোনালোকে দেখিবলৈ পাব যে ছিংগাৰ আমাৰ আজি ইয়াত হেনো নীলাক্ষী বা আহিব। নীলাক্ষী বা, আমি তাৰ গানত তামাম নাচিম আৰু লগতে কেইজনমান স্থানীয় শিল্পীও আহিব বোলে। এজন আমাৰ লগতে আহিছে বোলো। এয়া পাই গ'লোহি। ফাইনেলি আমি আহি পাই গ'লোহি কুকুৰ খোৱাৰ বংশাৱলী উৎসৱ। স্থানীয় কিছুমান শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰি আছে অলৰেডি। আমি অলপ পিছত সোমাই যাম ইয়াৰ ভিতৰত। ছিংগাৰটো দেখাত সৰু, কিন্তু মাত আৰু ডাইলগত পুৰা হেভি আছে দেই। ভাংখনৰ মেল মাল এইকেইটা। এইকেইটা মোৰ বোলে বিগ ফেন। প্ৰত্যেকটা ভিডিঅ' চাওঁ আমি। থেংক ইউ দেই, থেংক ইউ। শ্বেয়াৰ কৰিব দেই, শ্বেয়াৰ কৰিব। পাৰিব। ভাল লাগিল দেই লগ পাই, ভাল লাগিল। মিলাব লাগে, গতিকে নাজানে বুলি
কি মজাৰে ফাংচন সদৌ কুকু খোৱা বংশৰ আজি বংশাৱলী আছিল আজি বংশাৱলী শেষ নিশা আজিৰ দিনটো Cái